আলি আই লৃগাং অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ এক কৃষিভিত্তিক উৎসৱ। এই আলি আই লৃগাং মিচিং জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে অতীজৰে পৰা পালন কৰি আহিছে এক জাতীয় উৎসৱ হিচাপে। বৰ্তমান সময়ত সকলোবোৰ মিচিং গাঁৱত এতিয়া লৃগাঙৰ কাৰণে সকলো ব্যস্ত হৈ পৰিছে। এয়া মাজুলীৰে এখন গাঁও গোৱালবাৰী মিচিঙৰ এটা দৃশ্য। তেওঁলোকে লৃগাঙৰ বাবে সকলো সাজু কৰি থৈছে। এয়া নৃত্যৰ আখৰা কৰি আছে, এয়া অবাগিহ প্ৰস্তুত কৰিছে। সকলোখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰত্যেকখন মিচিং গাঁৱতে এতিয়া ঢোলৰ গুমগুমনি, কুমৰাগ নৃত্যৰ ছন্দ, ঐনিতমৰ সুৰ আৰু পৰম্পৰাগত খাদ্যৰ সম্ভাৰ। নিজৰ জাতিটোক, নিজৰ সংস্কৃতিক ভাল পোৱা এই জনগোষ্ঠীটোৰ এক চহকী পৰম্পৰা আছে, চহকী সংস্কৃতি আছে। আশা কৰিম এই ভিডিঅ'টো প্ৰত্যেকগৰাকী বন্ধুৱে শ্বেয়াৰ কৰিব। বিশেষকৈ মোৰ যিসকল মিচিং বন্ধু আছে তেওঁলোকেও শ্বেয়াৰ কৰিব। নিজৰ জনগোষ্ঠীটোৰ নৃত্যসমূহ আন 10জনৰ সন্মুখত তুলি ধৰাত নিশ্চয় সহায় কৰিব। ধন্যবাদ।